নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আৰু আজি মই আপোনালোকক ক'বলৈ গৈছোঁ ইউটিউবৰ 5টা আপডেটৰ বিষয়ে। কি সেই 5টা আপডেট আপোনালোকে জানিবলৈ ভিডিঅ'টো চাই লওক শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আৰু 5টা আপডেটৰ বিষয়ে ক'বলৈ গৈছোঁ। প্ৰথমটো আপডেট হৈছে ইউটিউবে যিমানবিলাক আপোনাৰ ইউটিউবাৰ আছে সকলোবিলাকৰ কাৰণে এটা আপোনাৰ QR কোড বনোৱা গৈছে। যেনেকৈ ধৰক আপোনাৰ ফোনপে', গুগল পে', যেনেকৈ পে'টিএমৰ আমাৰ QR কোড থাকে, তেনেকৈ ইউটিউবে সকলোবোৰ যিমানবোৰ আপোনাৰ ইউটিউবাৰ আছে সকলোবোৰৰ কাৰণে এটা QR কোড জেনেৰেট কৰিছে। সকলোৰে এটা এটা QR কোড হ'ব। আগতে ধৰি লওক আমি কাৰোবাক যদি চেনেলটো মোৰ নিজৰ চেনেলটো যদি কাৰোবাক ছাবস্ক্ৰাইব কৰিব লগা হয় বা লিংকটো দিব লগা হয়, তেতিয়া আমি কি কৰোঁ, আমাৰ ভিডিঅ'টো কপি লিংক কৰি আমি লিংকটো দি পঠাওঁ। কিন্তু এতিয়াৰ পৰা আৰু টেনশ্যন নাই। এতিয়াৰ পৰা আপুনি QR কোড দি পঠালে আপোনাৰ চেনেল ছাবস্ক্ৰাইব হৈ যাব, আপোনাৰ চেনেলটো ওলাই যাব। তো এইটো হ'ল প্ৰথমটো আপডেট। আৰু ছেকেণ্ড আপডেটটো হৈছে আপোনাৰ থাম্বনেইল। আগতে ধৰি লওক আমি ভিডিঅ'ত থাম্বনেইল এটা লগাব পাৰোঁ, কিন্তু এতিয়া ইউটিউবে কি কৰিছে, আমি এটা ভিডিঅ'ত 3টাকৈ থাম্বনেইল লগাব পাৰোঁ। ইয়াৰ পৰা আমাৰ সুবিধা কি হ'ব যে প্ৰথম থাম্বনেইলটোত ইউটিউবে এনেকুৱা কৰিছে যে আপোনাৰ কোনটো থাম্বনেইলৰ পৰা বেছি ভিউ বা বেছি লাইক, কমেণ্ট এনেকুৱা আহিছে। তো সেইটো ইউটিউবে আপোনাৰ ভিডিঅ'টো চাৰ্চ কৰিব, তাৰপিছত আপোনাক সেইটো জনাব যে আপোনাক কোনটো থাম্বনেইলৰ পৰা বেছি ভিউ আহিছে। তো এইটো আপোনাৰ লাভ হ'ব। যদি ধৰক প্ৰথমটো থাম্বনেইলৰ পৰা যদি 50টা ভিউ আহিছে বা ছেকেণ্ড থাম্বনেইলৰ পৰা যদি আপোনাৰ 100টা আহিছে, তেতিয়াহ'লে আপোনাৰ যিটো বাৰু আপোনাৰ বেছি ভিউ হৈছে সেই থাম্বনেইলটো আপোনাক বেছিকৈ ৰিকমেণ্ড কৰিব ইউটিউবে। তো এইটো হ'ল আপোনাৰ ছেকেণ্ড। তো এইটো এটা খুব ভাল কাম কৰিছে ইউটিউবে, ভাল লাগিছে এইটো আপডেট শুনি। তো থাৰ্ড আপডেট, ইউটিউবৰ 3 নম্বৰ আপডেটটো হৈছে ধৰি লওক আপোনাৰ এটা 10 মিনিটৰ ভিডিঅ' আছে বা 7 মিনিটৰ ভিডিঅ' আছে, আৰু ধৰক কোনোবাই 2 মিনিটৰ পৰা ধৰক আপোনাৰ ভিডিঅ'বিলাক বেছিকৈ চাইছে বা 3 মিনিটৰ পৰা চাইছে। আগতে কি হয়, আমি মোবাইলত পোষ্ট কৰিলে বা 10 ছেকেণ্ড বা 15 ছেকেণ্ড যায়, কিন্তু এতিয়া সেইটো নহয়। এতিয়া ধৰক আপোনাৰ যিখিনি সময়ৰ পৰা মানুহে চাইছে বা 2 মিনিটৰ পৰা আপোনাৰ ভিডিঅ'টো বেছিকৈ চাইছে, তেতিয়াহ'লে আপুনি এবাৰ পোষ্ট কৰাৰ লগে লগে ডাইৰেক্ট আপোনাৰ 2 মিনিটৰ পৰা ভিডিঅ'টো দেখাব বা 3 মিনিটৰ পৰা দেখাব। তো এইটো হ'ল আপোনাৰ থাৰ্ড আপডেট। আৰু ফ'ৰ্থ আপডেটটো হ'ল আপোনাৰ ইউটিউবৰ হেণ্ডেল। আগতে আমি ইউটিউবৰ হেণ্ডেলটো অকল ইংৰাজীতে লিখিব পাৰোঁ, এতিয়া আপোনাৰ মাল্টিপুল লেংগুৱেজত আপোনাৰ আহি গ'ল। এতিয়া হিন্দীত হওক আপুনি বা বেলেগত হওক, আপোনালোকে বাংগালীত হওক, সকলোবিলাক লিখিব। আগতে আমি ইউটিউবৰ কিমান ইনকাম কৰোঁ বা কিবা যিমান ইনকাম কৰোঁ সেইবিলাক আমি চাবলৈ এক্সেছত যাব লাগে, কিন্তু এতিয়া আৰু তাত যাব নালাগে। এতিয়া আপুনি YT ষ্টুডিঅ'তে সকলোবিলাক আপোনালোকে দেখা পাব। UT ষ্টুডিঅ' খুলি যিটো আৰ্ণ অপশ্যন আছে, সেই আৰ্ণ অপশ্যনত গৈ আপোনালোকে বিকামে পাৰ্টনাৰ যে লিখা আছে তাৰ তলতে আপোনালোকৰ যিটো আৰ্ণ হয় সেইটো আপোনাৰ লিখা আহিব। তো এইকেইটাই আপডেট আছিলে। যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে আকৌ কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।